বড় শান্তি চুক্তি কৰিছে সেই বড় শান্তি চুক্তি বিৰাট এটা ডাঙৰ চুক্তি হ্যাঁ রবীন্দ্র বসুমতারী ডাঙরিয়া আপুনি ভাবিব পাৰে কাৰণ আপোনাৰ ব্ৰেইনটো হিমান মানে ভিতৰলৈ হয়তো যাব নোৱাৰে আপোনাৰ কাৰণে সেইটো বিৰাট ডাঙৰ কিন্তু আমাৰ চিন্তাত আমি ভাবো বিটিআৰ চুক্তি একো নহয় বিটিআৰ চুক্তি এই কাৰণে কৰা হৈছিল যাতে বিটিচিত বড়োসকলে ডাঙৰ আন্দোলনৰ পিছত ৫,৫০০ জন মানুহ শহীদ হোৱাৰ পিছত যেটো বড়ো চুক্তি বিটিচি চুক্তি হৈছিল ২০০৩ 10 ফেব্ৰুৱাৰীত সেইমতে বড়োসকলে এটা 6 শিডিউল অটোনমাস ডিস্ট্রিক্ট কাউন্সিল পাইছিল এই 6 শিডিউল ডিস্ট্রিক্ট অটোনমাস কাউন্সিলত বহুত ভাল ভাল ক্ষমতা পাৱাৰ এণ্ড ফাংচন দিয়া হৈছিল মৰ্যাদা দিছিল পাৱাৰ এণ্ড ফাংচনৰ ভিতৰত মই ইচ্ছা কৰিলে ক'ব পাৰোঁ যে বিটিচি অটোনমাস কাউন্সিলে নিজে সেংচন কৰিব পৰা ক্ষমতা আছিল সেন্ট্ৰেলৰ টকা সেন্ট্ৰেল শেয়াৰ ষ্টেটৰ পৰা পোৱা ষ্টেট শেয়াৰ দুটা লগ লাগি বিটিচি একাউণ্টত হেড একাউণ্টত সোমাই সেই টকা দি বিটিচিয়ে হাগ্ৰামা মহিলাৰ বিটিচি চৰকাৰে নিজৰ ইচ্ছা মতে যিকোনো জায়গাত সেংচন কৰিব পাৰে কাম কৰিব পাৰে বুলি ক্ষমতা অৰ্পণ কৰা আছিল বিটিচি চুক্তিৰ এটা দফাত আৰু সেই বিটিচি চুক্তিৰ দফাত আছিল যে চিফ আৰু ডেপুটি চিফ 12 জনীয়া এটা কাউন্সিল থাকে তাৰে চিফ আৰু ডেপুটি চিফ দুজনক দিয়া হৈছিল কেবিনেট মন্ত্ৰী ৰেংক কেবিনেট মিনিষ্টাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ কেবিনেট মন্ত্ৰী অতুল বৰা তেওঁলোকে যেটো ষ্টেটাছ পায় যেটো মৰ্যাদা পায় যেটো প্ৰটোকল পায় সেইটো চিফ আৰু ডেপুটি চিফক দিয়া হৈছিল প্ৰমোদ বড়ো বিটিআৰ চুক্তিত এইটো সম্পূৰ্ণ কৰ্তন কৰা হৈছে সেইটো আমাৰ বড়ো জাতিৰ এটা বিৰাট ডাঙৰ এটা মানে পদমৰ্যাদা আছিল মান মৰ্যাদা আছিল কেবিনেট মন্ত্ৰী ৰেংকৰ আমাৰ ইএম আছিল কিন্তু সেইটো বিটিআৰ চুক্তিয়ে শেষ কৰি দিলে আৰু বাকি যিবিলাক ইএম 12 জনৰ ভিতৰত 10 জন ইএম এ ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাইছিল ষ্টেট মিনিষ্টাৰ অফ ষ্টেট ৰেংকৰ পাইছিল তেতিয়া হলে সব যে বিটিচি ইএম সকলেও ৰাজ্য দপ্তৰৰ মন্ত্ৰী মানে সমমৰ্যাদা পাইছিল চিফ আৰু ডেপুটি চিফ মানে কেবিনেট মন্ত্ৰী মৰ্যাদা পাইছিল সেই গোটেইবিলাক ষ্টেটাছ মৰ্যাদা বিটিআৰ চুক্তি শেষ কৰিলে বিটিচি চুক্তিত আছিল যে বিটিচিৰ অল দ্য অফিচাৰ্ছ বিটিচিৰ আণ্ডাৰত চাকৰি কৰা টপ টু বটম সকলো কৰ্মচাৰী অফিচাৰ সকলক ফুল কন্ট্ৰোল কৰাৰ বিটিচি অথৰিটিৰ আছিল বিটিচি দপাত হেতু আছে আৰু সেই কাৰণে হাগ্ৰামা মহিলাৰে বিটিচি চৰকাৰত প্ৰিন্সিপাল সেক্ৰেটাৰীৰ পৰা 4 গ্ৰেড চৌকিদাৰ সুইপাৰ লৈকে সকলো ধৰণৰ অফিচাৰ ষ্টাফ মানে বিটিচি অথৰিটিক মানি চলিবলৈ বাধ্য হৈছিল কাৰণ ইয়াৰ এছিয়াৰ লিখা ট্ৰান্সফাৰ কৰা বাহিৰৰ পৰা আহাটো মানে এনঅচি দিয়া এনঅচি নিদিলে জয়েন কৰিব নোৱাৰে এই ধৰণৰ ফুল কন্ট্ৰোল কৰাৰ কেপাচিটি বিটিচি চুক্তিত আছিল যে যোৱাকালি সোশ্যাল মিডিয়াত আৰু আজিৰ প্ৰতিদিন বাতৰি কাকতত মই দেখিবলৈ পাইছোঁ যে আমাৰ ওদালগুৰি জিলা ইউপিপিএলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া সোশ্যাল মিডিয়াত যোৱাকালি কৈছে আজি এইটো বাতৰিত ওলাইছে যে বড়ো সংগ্ৰামীৰ পৰা ক্ষমতা কাঢ়ি নিয়াৰ চক্ৰান্ত বিজেপিৰ তেখেতে বিজেপিক বড়ো সংগ্ৰামী নেতাসকলৰ পৰা ক্ষমতা কাঢ়ি নিয়াৰ দায়ত মানে ৱাৰ্নিং দিছে সাৱধান দিছে ৰবীন্দ্ৰ বসুমতাৰী তেখেতে কৈছে যে বিজেপি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া দুজনেই আগন্তুক বিটিচি নিৰ্বাচনত নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰি আছে তেখেতসকলে অলৰেডি কৈছে যে ওদালগুৰিত 10টাটো কেণ্ডিডেট দিব সেই কথাটো আমাৰ ইউপিপিএলত নিশ্চয় জকাৰণি আনিছে যে বিজেপি বিনা সহায়ত ইউপিপিএল কোনো পৰ্যায় একটাও কেণ্ডিডেট হয়তো নিজিকিব
তেখেতসকলে অনুমান নিশ্চয় হৈছে, যাৰ ফলত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়া দুজনেই যে ওদালগুৰিত 10টাতো খেলিব বুলি কোৱাৰ লগে লগে তেখেতসকলৰ ভিতৰত এটা মানে ভয় আৰু আশংকা মানে জাগি উঠিছে যে বিজেপিয়ে যদি সবতে 10টা যদি কেণ্ডিডেট দিয়ে তেওঁলোকৰ একজনো নিজিকিব। আৰু সেইকাৰণে সেই ভয়ৰ আশংকাত ৰবীন্দ্ৰ বসুমতাৰী জিলা যেটো UPPLৰ সভাপতি তেখেতে মানে ভয়তে আবুল তাবুল বকিব ধৰিছে। তেখেতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াক হুকিয়াই দিছে। কি হুকিয়নি দিছে যে ইলেকশ্যনৰ পিছত যদি বড়ো যদি কমিউনেল ক্লেশ যদি হয়, বড়ো যদি দাঙাবাজি হয়, ইয়াৰ সম্পূৰ্ণ দায়ী মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি সেইটো জগৰীয়া হ'ব, দায়ী হ'ব বুলি তেখেতে কৈছে। তে মই তেখেত ৰবীন্দ্ৰনাথ বসুমতাৰীক ডাঙৰীয়াক মই সুধিব বিচাৰিছে যে আপোনালোকে আগন্তুক নিৰ্বাচনত বিজেপিৰ সহায় নহ'লে যে নিজকে সেইটো স্পষ্ট হৈছে, আৰু আপোনালোকে হাৰিলে বড়ো নিশ্চয় দাঙাবাজি কৰাৰ আপোনালোকৰ মনত ষড়যন্ত্ৰ নিশ্চয় আছে। সেইকাৰণে ইলেকশ্যনৰ পিছত বড়ো আৰু অবড়ো মানে গণ্ডগোল হ'লে, মাৰামাৰি হ'লে ইয়াৰ কাৰণে দায়ী হ'ব হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে। এই ধৰণৰ আপুনি হুমকি বা ৱাৰ্নিং দিছে। ইয়াৰ পৰা স্পষ্ট বুজা যায় যে এইবাৰ আপোনালোকে আগন্তুক বড়ো BTC ইলেকশ্যনত মানে ভোটত হাৰিলে নিশ্চয় আপোনালোকে সাম্প্ৰদায়িক সংঘৰ্ষ, বড়ো সংঘৰ্ষ নিশ্চয় লগাব, সেইটো অনুমান হৈছে। আৰু সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতে এই কথাটো ৰবীন্দ্ৰ বসুমতাৰীৰ যিটো উক্তি, যিটো ষ্টেটমেণ্ট তেওঁ যোৱাকালি ছ'চিয়েল মিডিয়াত দিছে, আজি প্ৰতিদিন কাকতত যিটো দিছে, সেই কথাৰ ওপৰত তেখেতে দৃষ্টিগোচৰ হ'ব লাগে। আৰু ৰবীন্দ্ৰ কুমাৰ বসুমতাৰী UPPLৰ জিলা প্ৰেছিডেণ্ট, ওদালগুৰি জিলাৰ তেখেতৰ ওপৰত মানে ফৌজদাৰী কেছ কৰিব লাগে, তেখেতৰ আইন মাফিক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি পাৰ্টিক মানে হুকিয়নি দিছে বোলে গণ্ডগোল হ'লে, সাম্প্ৰদায়িক সংঘৰ্ষ হ'লে, বড়ো গণ্ডগোল হ'লে দায়ী হ'ব বুলি। আগতীয়াকৈ কেনেকৈ ক'ব পাৰে? ৰবীন্দ্ৰ বসুমতাৰী কি জ্যোতিষী নেকি? তেখেতে মানে গম পায় নেকি যে ইলেকশ্যনত UPPL হাৰিলে মানে বড়ো গণ্ডগোল লাগিব? কেনেকৈ ক'ব পাৰে? নিশ্চয় তেওঁলোকৰ মনত আছে সেইটো, আৰু মনত থকাৰ কাৰণে সেইটো কৈছে বুলি মই জানো। আজি ৰবীন্দ্ৰনাথ বসুমতাৰী ডাঙৰীয়া ক'ব বিচাৰে নেকি যে বিজেপি এটা নেশ্যনেল পাৰ্টি, ভাৰতীয় এটা দল, ৰাজনীতিৰ দল, সেইটো সদায় UPPLৰ লগত মানে এলায়েন্সত ইলেকশ্যন খেলিব লাগে বুলি তেওঁ ভাবে নেকি? কি মানে দৰকাৰ বা কি মানে নিয়ম আছে যে বিজেপি সদায় UPPLৰ লগত এলায়েন্সত ভোট খেলিব? আজি তেওঁলোকে যিটো BTR চুক্তি কৰিছে, প্ৰমোদ বড়ো আন্দোলন কৰি, মানে কি আন্দোলন কৰিছিল প্ৰমোদ বড়ো? 2 নম্বৰী আন্দোলন কমপ্লিট তেওঁ আন্দোলন কৰিছে বুলি আমি ক'বই নোৱাৰোঁ। কাৰণ বড়োলেণ্ডৰ কাৰণে তেখেত যিটো আন্দোলন কৰিছে, চৰকাৰৰ ছত্ৰছায়াত, চৰকাৰৰ নিৰাপত্তা লৈ পেলাই তেখেতে হাইৱে বন্ধ কৰিছিল আৰু ৰেল লাইন বন্ধ কৰিছিল, আৰু তেখেতক চৰকাৰৰ তৰফৰ পৰা ছিকিউৰিটিৰ ব্যৱস্থা কৰা হৈছিল। এটা গভৰ্ণমেণ্ট ছিকিউৰিটি লৈ আন্দোলন কৰা এটা আন্দোলন নেকি? এইটো এটা সংগ্ৰাম নেকি? সংগ্ৰামী ব্যক্তিয়ে, সংগ্ৰামী লিডাৰে কেনেকৈ নিৰাপত্তা পাব পাৰে? তে এই ধৰণৰ সংগ্ৰাম প্ৰমোদ বড়ো কৰি আহিছিল। আৰু সেইকাৰণে আমি ক'ম যে প্ৰমোদ বড়ো যিটো বড়োলেণ্ড নামমাত্ৰ আন্দোলন কৰিছিল, সেইটো এটা প্ৰক্সি আন্দোলন, চৰকাৰৰ মানে ছত্ৰছায়াত থাকি নামমাত্ৰ আন্দোলন কৰিছিল। প্ৰমোদ বড়ো নামত এপছু প্ৰেছিডেণ্ট বুলি
তেখেতে পৰিচয় দিছিল ভিতৰে ভিতৰে তাৰ মনটো চৰকাৰে অলৰেডি ফলিয়া আছিল কাৰণে তেওঁক নিৰাপত্তা দিবলৈ চৰকাৰে মানে ব্যৱস্থা কৰিছিল আজি বিটিআৰ চুক্তি আপুনি চাওক যদি তেওঁ এটা জাতিৰ যদি সংগ্ৰামী নেতা হয় কোনো সংগ্ৰামী নেতাই এই ধৰণৰ জাতি ধ্বংস কৰা চুক্তি নকৰে ৰবীন্দ্ৰনাথ বসুমতাৰী ভাবে নাকি যে প্ৰমোদ বড়ো যেটো বড়ো শান্তি চুক্তি কৰিছে সেই বড়ো শান্তি চুক্তি প্ৰমোদ বড়ো বিটিআৰ চুক্তি কৰাৰ পিছত বিটিচিত বহুত অফিচাৰক অসম চৰকাৰে ট্ৰেন্সফাৰত লৈ গ'ল আৰু বাহিৰৰ বহুত অফিচাৰ বিটিচিত সোমাই দিল কিন্তু বিটিচি চুক্তিত এটা দফা আছিল যি দফাৰ দ্বাৰা বিটিচিৰ উইদাউট পাৰমিশ্যন কোনো অফিচাৰ ইয়াত সোমাব নোৱাৰে চাকৰি জইন কৰিব নোৱাৰে আৰু বিটিচিত অলৰেডি কাম কৰা মানুহ বাহিৰত যাব নোৱাৰে উইদাউট বিটিচি পাৰমিশ্যন এইটোৰ কাৰণে বিটিচি মানে কাউন্সিল যেটো আমাৰ হাগ্ৰামা মহিলাৰ দিনত যেটো গভৰ্ণমেণ্ট আছিল সেই গভৰ্ণমেণ্টটো যথেষ্ট পাৱাৰফুল যথেষ্ট মান মৰ্যাদা আছিল যথেষ্ট টাকা আছিল টকাটো হৈছে সেন্ট্ৰেল শেয়াৰ ষ্টেট শেয়াৰ তাৰোপৰি পেকেজ ডেভেলপমেণ্টেল পেকেজ বছৰত 100 কোটি টকাকৈ 5 বছৰৰ কাৰণে তেখেতসকলে পাইছিল বিটিআৰত কি হ'ল পেকেজ 500 কোটি টকা দিছে কিন্তু 3 বছৰৰ কাৰণেহে তাৰপিছত সেন্ট্ৰেল শেয়াৰ নাপায় ষ্টেট শেয়াৰ নাপায় যাৰ ফলত আজি বিটিআৰ চুক্তিৰ পাছত প্ৰমোদ বড়ো পইচাকে আনিব নোৱাৰে পইচা নাহে কেনেকৈ আহিব আহাৰ প্ৰভিজনটা চুক্তিত থাকিব লাগিব না দফাবিলাকত থাকিব লাগিব ক'ত আছে পইচা পোৱাৰ প্ৰমোদ বড়ো আপোনাৰ চুক্তিত গতিকে ৰবীন্দ্ৰ বসুমতাৰী মই ভাবোঁ আপুনি যেটো প্ৰমোদ বড়োক মহা এটা জাতীয় নায়ক আমাৰ বড়ো জাতিৰ লিডাৰ বুলি ভাবিছে সি সঁচাকৈ কিন্তু লিডাৰ নহয় যদি লিডাৰ হলে হয় বিটিচি চুক্তিত যিমান ক্ষমতা যিমান মৰ্যাদা পাইছিল তাতকে বহুত বেছি মৰ্যাদা পাব লাগিছিল বহুত বেছি টকা পাব লাগিছিল ক্ষমতা বহুত বাঢ়িব লাগিছিল 40টা ডিপাৰ্টমেণ্ট ট্ৰান্সফাৰ কৰি দিছিল অসম চৰকাৰে বিটিচি চুক্তিত 2003 বিটিচি চুক্তিত 40টা ডিপাৰ্টমেণ্ট বা সাবজেক্ট দিয়া হৈছিল আৰু সেইটো সম্পূৰ্ণ বিটিচিৰ মানে পাৱাৰত আছিল সকলো সেই 40টা ডিপাৰ্টমেণ্টৰ কাম কাজ বিটিচি নিজে চলাইছিল কিন্তু আপুনি বিটিআৰ চুক্তি কৰাৰ পিছত ক্ষমতাটো সব শেষ কৰিলে ডিপাৰ্টমেণ্টও আপুনি কি কৰিলে 40টাৰ জায়গাত 45টা 50টা আনিলে প্ৰমোদ বড়োক মানিলো হয় আমি কিন্তু একটাও ডিপাৰ্টমেণ্ট বেছিকৈ আনিব নোৱাৰিলো আপুনি একটাও বেছিকৈ আনিব নোৱাৰিলে একটাও পাৱাৰ আনিব নোৱাৰিলে বৰঞ্চ আপুনি গোটেই ধ্বংস কৰিছে গতিকে প্ৰমোদ বড়োক বিটিচি চুক্তিৰ ধ্বংসকাৰক বিটিচি অঞ্চলৰ ৰাইজৰ ধ্বংসকাৰক বুলিহে আমি গণ্য কৰোঁ আমাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া জাতীয় তেওঁ নেতা নহয় তেওঁ জাতীয় ভিলেইনটো চিনেমাত এই যে মানে ভিলেইন যেটো কোৱা হয় খলনায়কৰ নিচিনা তেখেতে কাম কৰিছে গতিকে প্ৰমোদ বড়ো আজি নিজকে খুব ডাঙৰ লিডাৰ বুলি ভাবি এনেকুৱা কম সময়ৰ ভিতৰত কাৰো লগত আলোচনা বিলোচনা যাচাই নকৰাকৈ নিজৰ সমৰ্থক লিডাৰসকলৰ লগত মানে আলোচনা বিলোচনা যাচাই নকৰাকৈ 1 মাহৰ ভিতৰত কৰ ধৰকৈ কাৰ বুদ্ধি লৈ কাৰ ড্ৰাফটিঙত চহীটো কৰালে এইটো ৰহস্যজনকভাৱে তেখেতে 1 মাহৰ ভিতৰত তেওঁলোকৰ এগ্ৰিমেণ্টৰ মানে দফাবিলাকক কাৰো লগত আলোচনা নকৰাকৈ প্ৰমোদ বড়ো নিজে হাতত লৈ ফুৰি চহী লৈছিল যাৰ ফলত এনডিএফবিৰ নিচিনা এটা ডাঙৰ উগ্ৰপন্থী সংগঠনো ঠগ খাবলৈ বাধ্য হৈছে ৰঞ্জন দৈমাৰী আৰু এনডিএফবিৰ খেদাৰসকলক লিডাৰসকলক তেওঁলোকক মানে ঠগাই পেলাই ঠগবাজি কৰি পেলাই তেওঁলোকৰ পৰা অকল চহীটো ল'লে কিন্তু বিটিআৰ চুক্তিৰ দফা কোনো দফাত তেওঁলোকৰ খেছে শেষ হ'ব লাগে সেইটো লিখা নহ'ল ৰঞ্জন দৈমাৰী জেলৰ পৰা ওলাব লাগে সেইটো লিখা নহ'ল মানে তেওঁলোকৰ খেছটো মানে কোৰ্টৰ বিচাৰ মতে যি হ'ব সেইটো হ'ব বুলিহে লিখা হ'ল এইটো এটা শান্তি চুক্তিৰ এইটো দফা হ'ব পাৰে নেকি আজি আলফাটো চাওক
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিল্লীত বহু হাজাৰ আলফা খেডাৰক লৈ যায় দিল্লীত চুক্তিবদ্ধ কৰিছে চুক্তি হোৱাৰ লগে লগে তেওঁলোকৰ আলফাৰ যিমান সেই ব্যক্তিসকল যিসকল সাৰেণ্ডাৰ কৰিছে তেওঁলোকৰ এটাও আজি কেছ নাই আছে জানো কোনোবা আলফাৰ সাৰেণ্ডাৰ হোৱা আলফা মানুহ আজি জেলত আছে নেকি কিন্তু NDFB আজি জেলত আছে ৰঞ্জন দৈমাৰী চেয়াৰমেন জেলত আছে তে সেইটো এই কি ধৰণৰ শান্তি চুক্তি কৰা হ'ল হ্যাঁ গতিকে এই যে NDFB সকলক মানে একটা গোকাতভাৱে ঠগাইছে ইয়াৰ কাৰণে আমি দুখ পাওঁ আৰু এনেকুৱা হ'ব নালাগিছিল আজি আলফা অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া তেখেতসকলো আলফা আছিল আলফাৰ লিডাৰ আছিলে তেখেতসকলে সাৰেণ্ডাৰ কৰাৰ লগে লগে তেখেতসকলৰ কেছটো আজি কোনো কোৰ্টত নাই এনেকুৱা NDFB সকলকো কৰিব লাগিছিল এই যে NDFB সকলক যে একেবাৰে ঠগাই পেলাই শেষ কৰিছে ইয়াৰ ফলত NDFB সকলে আজি নিৰুপায় হৈ পেলাই যে আমাৰ অৱস্থাটো কোনেও সমাধান নকৰে আমাৰ কাৰণে কোনেও মানে কাম কৰি নিদিয়ে আমাৰ কেছটো কোনেও উঠাবৰ কাৰণে চেষ্টা নকৰে ইয়াৰ ফলত লাগিলে আমাৰ কেছটো আমিয়ে মানে ব্যৱস্থা কৰি শেষ কৰি ল'ম বুলি আজি তেখেতসকলৰ ৰঞ্জন দৈমাৰী গ্ৰুপৰ পৰা অঞ্জলি দৈমাৰী বাইদেউৰ নেতৃত্বত APB অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড গঠন কৰিবলৈ পাইছে যদি প্ৰমোদ বড়ো মানে পিছ এগ্ৰিমেণ্ট 2020 27 জানুৱাৰীত যেটো হৈছিল ইয়াত যদি NDFB সকলৰ কেছবিলাকত মানে শেষ কৰাৰ কাৰণে মুকলি আকাশত আনাৰ কাৰণে যদি ইয়াত প্ৰভিজন থাকিলে হয় তেওঁলোকে আজিলৈকে যদি জেলত থাকিব নালাগিল হয় তেতিয়াহ'লে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড কোনো দিন জন্ম নহয় সেই কাৰণে মোৰ ক্যালকুলেশন মতে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড যে নতুন ৰাজনৈতিক বিটিচিত সৃষ্টি হৈছে সেই নতুন ৰাজনৈতিক দলৰ যেটো মানে এইটো উৎপত্তি হোৱাৰ অৰিহণা দিছে মানে UPPL প্ৰমোদ বড়োৱে BTR চুক্তিৰ দ্বাৰা এই নতুন ৰাজনৈতিক জন্ম দিয়ালে হেতুকে আমি কম সেই কাৰণে আমাৰ ৰবীন্দ্ৰ বসুমতাৰী যেটো প্ৰমোদ বড়োৰ আন্দোলনটো বড়ো আমাৰ ৰবীন্দ্ৰ বসুমতাৰী যেটো প্ৰমোদ বড়োৰ আন্দোলনটো বড়ো সংগ্ৰামী আন্দোলন বড়ো জাতীয় আন্দোলন বুলি কৈছে ইয়াত আমাৰ এটো একমত নহয় আমাৰ চিন্তা মতে আমাৰ বিচাৰ মতে প্ৰমোদ বড়োৰ এপসু যেটো আন্দোলন কৰিছিল কমপ্লিট হেতু প্ৰক্সি মুভমেন্ট আছিল আৰু প্ৰমোদ বড়োৰ সেন্টিমেন্টত তেওঁৰ মনত বড়ো জাতি জনজাতিক BTC অঞ্চলৰ জনজাতিক সেৱা কৰাৰ মুটে তেওঁৰ মানে মেন্টালিটি নাই তেওঁলোকৰ মেন্টালিটি নাই প্ৰমোদ বড়োৰ যদি তেওঁৰ BTC অঞ্চলৰ ৰাইজক মেন্টালিটি যদি উন্নতি কৰাৰ মেন্টালিটি যদি থাকিল হয় হ্যাঁ তেওঁৰ চিন্তাটো যদি এনেকুৱা যদি হল হয় আজি তেওঁ BTR চুক্তি হোৱাৰ পিছত BTC অঞ্চলৰ হাগ্ৰামাৰ দিনত যেনেকৈ টিকা টুকুলি ৰাস্তাৰ সেংচন কালভাৰ সেংচন মোটৰৱে সেংচন বহুত কনষ্ট্ৰাকশন সেংচন দিছিল আৰু সেইবিলাক হুৰু হুৰা কন্ট্ৰাক্টৰবিলাকে টিকা টুকুলি খাই পেলাই মানে অৰ্থনৈতিক সাইডত মানে অলপ ভাল হৈছিলে সবৰে হাতত পইচা আছিল কিন্তু BTR চুক্তি হোৱাৰ পিছত আজি কোনো ধৰণৰ টিকা টুকুলি কন্ট্ৰাক্টৰ সকলে নাপায় কোনো ধৰণৰ সেংচন নাই কোনো টকা নাহে কালে BJP চৰকাৰৰ যেটো অৰুণোদয় স্কিমটো লৈয়ে ৰাজনীতি কৰা তেওঁলোকৰ এইটোৰ বাদে বেলেগ একো কাম নাই বুলি আমি ভাবো গতিকে আজি ৰবীন্দ্ৰনাথ বসুমতাৰীয়ে যেটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু BJP দলক হুমকি দিয়াৰ কোনো প্ৰয়োজন নাছিল তেওঁ অধিকাৰ নাই BJP এটা নিৰ্দিষ্ট ৰাজনৈতিক দল ৰাষ্ট্ৰীয় দল It is a national party. ইচ্ছা কৰিলে কোনো পাৰ্টিৰ লগত তেওঁলোকে এলায়েন্সত খেলিব পাৰে ইচ্ছা নাথাকিলে কাৰো লগত এলায়েন্সত নাথাকিব পাৰে হইলে যে যোৱাবাৰ BTC ইলেকশ্যনত UPPL লগত এলায়েন্স হৈছিল ঠিকে এইবাৰ তেওঁলোকৰ হেতু কিবা নাই মেন্টালিটি নাই ইচ্ছা নাই কাৰণ UPPL এই 4 বছৰত
5 বছৰত যেটো ৰাজ্যৰ কাৰণে কাম কৰিব লাগিছিল এটাও কাম তেওঁলোকে কৰিব পৰা নাই পাৰফৰমেন্সটো ইমান বেয়া ইউপিপিএলৰ যাৰ ফলত মানে বিজেপিয়ে অসম ৰাজ্যিক বিজেপিয়ে ইউপিপিএলৰ লগত ইলেকশ্যন খেলাৰে মানে তেওঁলোকে সাহসে নকৰিলে যে ইউপিপিএল এনেকুৱা বেয়া কাম কৰিলে তেওঁলোকৰ লগত যোগ হলে আমাৰ বিজেপিৰ ইমেজটো নষ্ট হ'ব বুলি আজি বিজেপিয়ে ভাবে সেই কাৰণে এইবাৰ মানে ইউপিপিএলক কোনো পৰ্যায় বিজেপিয়ে নিশ্চয় সহযোগ নকৰিব নিজে নিজে কৰিব আৰু ইউপিপিএলটো হ'ল বিজেপিৰ বিনা সহায়ত তেওঁলোকে নিজাববীয়াকৈ অকল ইউপিপিএল অকলে মানে প্ৰতিদ্বন্দ্বিতা কৰাটো অসম্ভৱ আৰু সেইটো দেখিয়ে ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া খুব নাৰ্ভাছ হৈছে তেখেতে খুব ভয় কৰিছে যে এইবাৰ ইউপিপিএল শেষ ইউপিপিএলটো শেষ হ'বই এইবাৰ ওদালগুৰিতো একটাও ইউপিপিএলৰ মানুহ নিজেকে বুলি সবেই ৰাইজে কৈ আছে আমিও অনুমান কৰিছোঁ আমাৰ কোকৰাঝাৰতো আমি হিচাপ কৰিছোঁ কোকৰাঝাৰতো সব বিপিএফে পাব হ্যাঁ বাক্সা ডিস্ট্রিক্টতো এইকে চিৰাং ডিস্ট্রিক্টতো বিপিএফে বেশি পাব দেখা যায় এইবাৰ মানে ইউপিপিএল কোনো জিলাতে এজন দুজনৰ বাদে তেওঁলোকে জিকিব নোৱাৰে আৰু এজন দুজন বুলি কৈছে হেতুও নহব পাৰে যাৰ ফলত ইউপিপিএলে আজি মানে কি কয় এটো নাৰ্ভাছত ভুগিছে হ্যাঁ ফ্ৰাষ্ট্ৰেশ্যনত ভুগি আশংকাত ভুগি পেলাই ৰবীন্দ্ৰনাথ বসুমতাৰী আবুল ঠাবুল আজি বকিছে গতিকে তেখেতৰ যেটো সোশ্যাল মিডিয়াত বক্তব্য আমাৰ এই যে প্ৰতিদিনত যেটো দিছিল যে বড়ো সংগ্ৰামৰ পৰা ক্ষমতা কাঢ়ি নিয়াৰ চক্ৰান্ত বিজেপিয়ে কৰিছে চক্ৰান্ত বিজেপিৰ নহয় বিজেপিৰ নিজা পলিচি নিজা স্থিতি নিজা সিদ্ধান্ত হেতু হ্যাঁ এইটো ইউপিপিএলৰ লগত এলায়েন্সত নাথাকিলে যে মানে ক্ষমতা কাঢ়ি নিয়াৰ মানে ষড়যন্ত্ৰ আপুনি ষড়যন্ত্ৰ ক'ব নোৱাৰে হ্যাঁ আপোনাৰো ৰাজনীতিৰ দল আছে ইউপিপিএল বিপিএফৰ আছে হ্যাঁ নিজে নিজকে খেলক ক্ষমতা আছে যদি খেলক ৰাজনীতিৰ দলটো তেনেকুৱাই এদিন সহযোগ হ'ব একদিন বেলেগ দিনত সহযোগ নকৰিব এইটো চলিবই গতিকে ইয়াৰ পৰা ৰবীন্দ্ৰনাথ বসুমতাৰীৰ উক্তিৰ পৰা তেখেতৰ ভাষণৰ পৰা আমি হেতুকে ধৰি ললো যে ইউপিপিএল দল মোটামুটিভাৱে এইবাৰ বিটিসি ইলেকশ্যনত ধৰাশায়ী হোৱাৰ